হেল্ল' এভৰিৱান, মই কবিতাই আপোনালোক সকলোকে মোৰ চেনেল আহিছ মম' চামিজলৈ স্বাগতম জনাইছোঁ। আৰু আজি মই আমৰ মিঠা আচাৰ বনাম বুলি ভাবিলোঁ, আৰু সেয়ে ভাবিলোঁ যে আচাৰটো বনামেই যিহেতু তো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, আৰু সেয়েহে আপোনালোককো দেখুৱাম মই আমৰ আচাৰ কেনেকৈ বনাম। আৰু আমৰ আচাৰ বনাবলৈ মই কি প্ৰথমতে লৈ লৈছোঁ সেইখিনি আপোনালোকক দেখুৱাই ল'ম। আমৰ মিঠা আচাৰ বনাবলৈ মই এয়া লৈছোঁ আম, ঘৰৰে হয়। তাৰপিছতে এয়া মছলা লৈছোঁ, আৰু মছলাত লৈছোঁ চফ, গোটা জিৰা, গোটা ধনিয়া, আৰু অলপমান এয়া গুড়, মিঠাতেল, আৰু এয়া হৈছে ৰেড চিলি, কাশ্মীৰী মিৰ্চ, যিটোত মানে জ্বলা নাথাকে, ৰংটোৰ কাৰণে দিয়া হয়, আৰু অলপ সোৱাদ অনুসৰি নিমখ। আৰু মই এই ইণ্ডাকশ্যনখনতে বনাম, সেইকাৰণে এইখনো ৰেডি কৰি লৈছোঁ। আৰু ব'লক তেতিয়াহ'লে বনাওঁ আমৰ আচাৰ। আৰু এতিয়া প্ৰথমতে মই এয়া দেখিছে আমকেইটা একেবাৰে ধুনীয়াকৈ ধুই পেলাই পানী একেবাৰে এখন কাপোৰে মুচি লৈছোঁ। কাৰণ আচাৰ বনাওঁতে মেইন কথাটো হৈছে কেতিয়াও মানে পানী থাকিব নালাগে, কাৰণ পানী যদি কেনেবাকৈ থাকে আচাৰ লাষ্টিং নকৰিব, খুব সোনকালে বেয়া হৈ যায়। সেইকাৰণে একদম, আৰু যিহেতু বতৰটো ভাল নহয়, ইমান ৰ'দ নাই, নহ'লে ৰ'দত দিলেতো বাৰু হৈ যায়, পানীখিনি শুকাই যায়, কিন্তু ৰ'দ নাই, সেয়েহে একদম আমটো ধুনীয়াকৈ ধুই পানীখিনি একদম অকণো নোহোৱাকৈ মুচি লৈছোঁ। আৰু এতিয়া মই এইটো বাকলিখিনি গুচাম। আৰু এতিয়া মই এয়া দেখিলে আমকেইটা ধুনীয়াকৈ বাকলি গুচাই ল'লোঁ, আৰু আমকেইটা এতিয়া মই ৰুকিব লাগিব, যিটো মই ৰুকি পেলাই বনাম। সেইকাৰণে মই এতিয়া ইণ্ডাকশ্যনখন অন কৰি পেলাই এই মছলা যিখিনি আছে এইখিনি অলপ ভাজি পেলাই মই সেইখিনি মিক্সিত অলপমান, মানে একেবাৰে মিহি নহয়, অলপ গোটা গোটাকৈ মই গ্ৰাইণ্ড কৰি ল'ম। এতিয়া মই এয়া আমখিনি ধুনীয়াকৈ পিচি ল'লোঁ, আৰু এতিয়া ইয়াত মই বনাম। কেৰাহীখন গৰম হৈ লওক, আৰু মই মছলাখিনি খুন্দনাটোতে পিচিলোঁ, যিহেতু মই বহুত বেছি গুড়ি কৰা নাই, অলপ গোটা গোটাকৈ ৰাখিছোঁ। কেৰাহীখন অলপ গৰম হৈছে, ইয়াত এতিয়া মই তেলখিনি দি দিম। ইয়াত মই প্ৰথমতে দিম এইখিনি গুড়, গুড়খিনি গলিলতে মই ইয়াত দি দিছোঁ এয়া জলকীয়া যিখিনি গুড়ি সেইখিনি। ইয়াত মই এতিয়া দিম অলপ নিমখ, আৰু এতিয়া মই ইয়াত দি দিম এই মছলাখিনি। এয়া মই এতিয়া লৰাই আছোঁ, আৰু খুব ধুনীয়া এটা গোন্ধ ওলাইছে ইয়াৰ পৰা। আৰু যিহেতু অকণমান মোৰ ট্ৰাইপডডালো বেয়া হৈ আছে, আৰু সেইকাৰণে খালি মই কি হৈছে কেমেৰাটো আপোনালোকক ভালকৈ দেখুৱাব পৰা নাই, মই নিজে কৰি আছোঁ আচলতে সেইকাৰণে। আৰু এয়া দেখিছে এইটো ভিনেগাৰ, ইয়াত অকণমান এতিয়া ভিনেগাৰ দি দিম। এতিয়া বস্তুখিনি ধুনীয়াকৈ সিজিবলৈ দিম। আচলতে এইখিনি যিহেতু আমখিনি কেঁচা, সেইখিনি অলপমান এইখিনি ভাজ খাওক ধুনীয়াকৈ। এয়া মই এইখিনি লৰাই আছোঁ, অলপমান ডাঠ হ'বলৈ দিছোঁ, যিহেতু গুড়খিনি পাকটো ভালকৈ হ'ব লাগিব। আৰু এইখিনি মই যিহেতু ৰ'দত নিদিওঁ, সেইকাৰণে মানে অকণমান ভাজিবলগীয়া হৈছে। এয়া অলম'ষ্ট হৈছে, আৰু বেছি বাকী নাই, হ'বই আৰু।
ডাঠ হৈ আহিলে। এয়া আচাৰখিনি এয়া হৈ গ'ল আৰু এইখিনি এতিয়া মই ঠাণ্ডা হ'বলৈ দিম আৰু ঠাণ্ডা হ'লে যিহেতু আৰু অলপ ডাঠ হৈ যাব আৰু তাৰপাছত মই এইখিনি বটলত ভৰাম। এয়া মোৰ আচাৰ বনাই হৈ গ'ল আৰু এইখিনি এতিয়া ঠাণ্ডা হ'বলৈ দিম আৰু ইয়াত দেখিছে কি ধুনীয়া কালাৰ হৈছে, যিহেতু মই ইয়াতে যিটো ৰেড চিলি মানে কালাৰটো সেইটো দিছিলোঁ, সেইকাৰণে কালাৰটো বহুত ধুনীয়া হৈছে। এয়া আছে আৰু এতিয়া এইখিনি ঠাণ্ডা হোৱাৰ পিছত মই বটলত ভৰাম আৰু আশা ৰাখিছোঁ আজি আপোনালোকে এই ভিডিঅ'টো ভাল পালে আৰু আপোনালোকেও এই ডাৱৰীয়া বতৰত সহজেই এনেকৈ আমৰ আচাৰ বনাব পাৰিব। আৰু ঠিক আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই।